भारत उदांस्रि समनिफ्रायनो टिपकाइनिफ्राय मटिजरा थांग्रा लामाया मोजां नङैनि खुद्रि सारदों। क'क्राझार जिल्ला बतझर महकुमानि सिङाव थानाय टिपकाइनिफ्राय जागायनानै आदिबासिफोरनि गामियाव थांग्रा लामाया जोबोद गाज्रि थासारियाव दं। स्कुलाव थांनो थाखाय लामा गाज्रि आरो बेमारफोर जाब्लाबो एम्बुलेन्स आरो गुबुन मटरफोर हाबनो राहा गैया। लोगोसे थेलाजों लोमजानाय सुबुंखौ लांनोबो दालांफोरनि जेंनाजोंनो गोब्राब थासारियाव भुगिनांनायखौ फोरमायो। बेनिखायनो थाबैनो बे लामाखौ मोजां मावफुंनानै होआब्ला गोजोननाय गैया होननानै गामिनि थागिबि सुबुंफोरा फोरमायदों। लोगोसे 6थासो गासै गामिया लोगो नांनानै लामायाव खुद्रि सारनाय हाबाफारि फोरमायदों। बे गामिफोरनि मुङा फारियै दैबारि, बेंदबा, मटिजरा, हरखं, हाथिखाल, सिलाइमाइथा। गोबां हौवा हिन्जावफोरा बे खुद्रि सारनायाव बाहागो लानानै आसाम सरकार हाय हाय, बिटिआर सरकार हाय हाय, न' रड न' भट बायदि स्लगानजों गोमसारहोयो। लोगोसे फैगौ एमपि बिसायख'थियाव भट होनायनिफ्राय जानगाराव थागोन होननानैबो हुमखि होयो आदिबासी थागिबि सुबुंफोरा। আজি মোৰ ইয়াত উপস্থিত আমাৰ মিডিয়া থ্ৰুদি মই জনাই আছোঁ চৰকাৰক বা দাবী জনাই আছোঁ, যিহেতু আমাৰ দৈবেনী বা দৈবাৰী তৃতীয় খণ্ড পোষ্ট অফিচ মংলাঝৰা, VCDCও মংলাঝৰা আৰু PS বগৰীবাৰী ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। তো এইটোৱে মই ক'ব খোজোঁ চৰকাৰক, মানে আহ্বান কৰোঁ যে ইমান মানে ভাৰত স্বাধীনতাৰ পিছত ৭৫ বছৰ হ'ল, ৭৫ বছৰ হোৱাৰ পিছতো এতিয়ালৈকে আজি আমাৰ ইয়াৰ ৰাস্তাটো দলংটো ভাল হোৱা নাই। তো এইটোৰ কাৰণে মই চৰকাৰক দাবী জনাওঁ যাতে সোনকালে এই ৰাস্তাটো ঠিক কৰি দিয়ে। যিবিলাক ৰাস্তা ঝৰ্ণা নদ নদী আছে সেইবিলাক পকী দলং লাগিব আৰু আমাৰ ৰাস্তাখিনি এনে বিয়া কাঁচা ৰাস্তা যাতে এইটো পকী কৰি দিয়ে। যদি এতিয়া এই মিডিয়া থ্ৰুদি মই আপোনাক জনাই আছোঁ, ছাৰক জনাই আছোঁ যে এইটো যদি নহ'লে কিবা এটা ব্যৱস্থা ল'ম। এতিয়া ভোটো আহিছে, যদি এতিয়া ৰাস্তাটো ভাল নকৰি দিয়ে তেনেহ'লে ভোটটো মই বঞ্চিত কৰি দিম। চবেই ৰাজ্য মই কৈ দিম যে এইবাৰ ভোট বঞ্চিত কৰি দিব। চৰকাৰক এইটোৱে দাবী জনাই আছোঁ যাতে অতি সোনকালে আমাৰ ইয়াত আহি ৰাস্তাবিলাক দেখি যাতে ভাল কৰি দিয়ে। নহ'লে আমি ৰাইজেই এই আমাৰ পৰ্বতঝৰা এৰিয়াত যিমান বেকৱাৰ্ড ৰাস্তা আছে, যিমান বেকৱাৰ্ড ৰাস্তাবিলাক আছে, চবেই গোটখিনি এইবাৰ ভোটটো বঞ্চিত কৰি দিম, ভোটটো বৰ্জন কৰিম। এইটোৱেই চৰকাৰক মই দাবী জনালোঁ। ৰাস্তাটো ক'ৰ পৰা ক'ত গৈছে? এই ৰাস্তাটো হ'ল আমাৰ মটিঝৰা পাৰ্ট 2ৰ পৰা আমাৰ টিপকাইলৈকে, মটিঝৰা পাৰ্ট 2 টিপকাই। এই ৰাস্তাটো যাতে পকী দলং, পকী ৰাস্তা কৰি দিয়ে চৰকাৰক, এইটোৱেই দাবী জনাইলোঁ মই। যাতে অতি সোনকালে ইয়াত আহি সিহঁতৰ কাম কৰোৱা মানুহ বা কৰ্তা মানুহক পঠাই কিনি ইয়াত ৰাস্তাটো চাই ইঞ্জিনিয়াৰবিলাক আহি যাতে ছাৰ্ভে কৰি লৈ যায় অতি সোনকালে। আমার টিপকাইৰ পৰা দৈবিনী ৰাস্তা যিটো বিয়া ৰাস্তা, এটা ৰাস্তা ভাল নাই আৰু দলং নাই। আৰু আমাৰ স্কুলত অহা যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ টান পৰিছে ৰাস্তাটো বিয়াৰ কাৰণে। আৰু স্কুল মানে আমাৰ ইয়াতে মানে ল'ৰা ছোৱালীবিলাক কমেই 250 মান আছে LPৰ পৰা মানে কলেজলৈকে। এতিয়া কোনো সুবিধা নাই। এতিয়া মানে আমাৰ যেটো BTC সরকার আর অসম সরকার যাতে আমার রাস্তাখন ভাল করে দিয়ে আর যাতে আমার সুবিধা দিয়ে, নহলে আমার ইয়াতে মানে বহুত বছর পৰা এনেকুৱাই আছে। আমার বয়স হল এতিয়া মানে 70 বছর, মই 45 বছর এটা রাস্তার কারণে চেষ্টা কৰিলো, একো হোৱা নাই। এতিয়া মই বুঢ়া বয়সে মই ভাবি আছো আমার যেটো মানে রাস্তা যাতে হয় আর সরকার আমাকে সহায় করে যাতে আমার সুবিধা পাই অহা যোৱাৰ কাৰণে। আমার বিশেষ দরকার এইটোৱে। আমার পর্বতঝরা আমার BCDC বংলাজোড়া BCDCর অন্তর্গত মানুষ, আমার দৈবিনী গাঁও। আর ডেলিভারি কেস যেটো আৰু বেমাৰ আজাৰ হলে আমার ইয়ার পৰা কোনো ঠেলা দি ল'ব নোৱাৰে। আৰু মানে যিটো গাড়ী এম্বুলেন্স এইবিলাকতো নহমাই, আমার গাঁৱত নাহে আর রাস্তা নাই। এইটা বহুত টান পৰিছে, কষ্ট পায়। এই কারণে অসম সরকার আর BTC সরকার যাতে আমার লোকক সহায় করে যাতে রাস্তাবিলাক দিব পারে, এইটো মোৰ আপত্তি কৰি লম।
যদি ৰাস্তা ইয়াৰ পিছত যদি ৰাস্তা দিয়ে নাপায়, আমি এইবাৰত যিটো ইলেকশ্যন আহিব, এটা ইলেকশ্যন মই বনচেছ কৰি দিম, ভোট নিদিম। মই নহয়, আমি ৰাইজে ভোট নিদিম। হ্যাঁ, রাজ্যবিলাকে ভোট নিদিব আর কি। নমস্কাৰ, মোৰ নাম হ'ল দানিয়াল হেমব্ৰম। মই দুইবিনি গাঁৱৰ সাধাৰণ পাব্লিক, আৰু আমাৰ VCDC হ'ল আমাৰ মংলাঝৰা, PO আমাৰ মংলাঝৰা, আমাৰ PS হ'ল আমাৰ বগুৰিবাৰী। তো আজি আমাক মিডিয়া ভাই বন্ধুসকল আমি ইয়াত মাতি আনিছোঁ আমাৰ দুখৰ কাৰণে, দুখৰ বিষয়ে। কাৰণ কিয় আমি বিগত ৭৫ বছৰ ইয়াতে আমি বসবাস কৰিলোঁ। আজিলৈকে আমাক কোনো গভৰ্ণমেণ্ট বা কোনো লিডাৰে আমাক আজিলৈকে চাব পৰা নাই, কোনো হাই সুবিধা দিব পৰা নাই। সেইটোৰ কাৰণে আমাৰ বাধ্যতা হ'ল যে আমাক মিডিয়া ভাই বন্ধুসকল মাতি কিবা এটা মই চাই দিম বা দেখাই দিম যে আমাৰ গাঁওখিনি বা আমাৰ অঞ্চলখিনি কেনেকুৱা আছে। সেইটোৰ পাৰপাছে আমি আমাক ভাই বন্ধুসকল মাতি আনিছোঁ। আৰু আমাৰ ইয়াতে বিশেষকৈ যিমানখিনি মানুহ আছে, আমাৰ ইয়াতে নহ'লেও 4টা থেকে 5টা গাঁও আছে, 4টা থেকে 5টা গাঁও আছে। যিমান মানুহ আছে সকলোলৈ ইমান মুস্কিল হৈ, যদি আমাৰ কিবা এটা বেমাৰত হয়, বিশেষকৈ আমাৰ প্ৰেগনেণ্ট মানুহ বা প্ৰেগনেণ্ট মহিলাসকল ডেলিভাৰী কেছত বহুত প্ৰব্লেম হয়। আমাৰ ঝৰ্ণাত আছে, যদি ঠেলা দি ল'ব লাগি হয়, তেতিয়া আমাৰ ঠেলাও নাযায়, তেতিয়া আমাৰ ঘাৰ খুলি ল'ব লাগিব। এম্বুলেন্সটো নাহে, সেইটোতো বেলেগ কথা। ঠেলা দি ল'লে সেইটোৱে প্ৰব্লেম হৈ যায়, আধা ৰাস্তাত নামি আবার ঘাৰ খুলি ল'ব লাগিব। এনেকুৱা কৰি 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 আধা ৰাস্তাত মানুহটো মৰিও যায়, এনেকুৱাও হৈ গৈছে বহুতবাৰ। তো সেইটোৰ কাৰণে আমি অসম চৰকাৰ বা ব্ৰিটিছ চৰকাৰ আমি অনুৰোধ কৰি আছোঁ যাতে আমাৰ ৰাস্তাখিনি বা আমাৰ গাঁওখিনি যিমান অসুবিধা আছে সেইটো অলপ দেখাই বা কিবা এটা ব্যৱস্থা দিয়ে। ৰাস্তা আমাক পকা ৰাস্তা এটা যদি দিয়ে, তেতিয়াহ'লে আমাৰ 4-5টা যিটো গাঁও আছে ইয়াৰ মানুহখিনি যথেষ্ট সুবিধা হ'ব। আৰু ইয়াতে আৰু এটা বিশেষ অসুবিধা আছে, আমাৰ 4টাৰ পৰা 5টা গাঁও আছে, ইয়াতে আমাৰ নহ'লেও 200ৰ পৰা 300জন আমাৰ ষ্টুডেণ্ট আছে। LP স্কুলৰ পৰা কলেজলৈকে আমাৰ ইয়াৰ পৰা টিপকাইলৈ যায়, কিন্তু ইয়াতে ৰাস্তা নাই। যে টাইমত স্কুলত যাব লাগে সেই টাইমত স্কুলত যাব নাপায়, কোনো সময় বঞ্চিত হৈ যায় স্কুলত যাব পৰা নোহোৱাকৈ। কাৰণ আধা ৰাস্তাতে কাদা হৈ থাকে, চাইকেলৰ পৰা পৰি যায়, কাপোৰ চাপোৰ লেতেৰা হৈ যায়, স্কুলত যাব নোৱাৰে। এনেকুৱা বহুত ল'ৰা ছোৱালী বাদ দি আছে স্কুলবিলাক। তো আমাৰ যদি এনেকুৱা যদি সুবিধা যদি নাপায়, তেতিয়াহ'লে আমাৰ বহু ল'ৰা ছোৱালী বঞ্চিত হৈ থাকিব শিক্ষাৰ পৰা। সেইটোৰ কাৰণে আমি অসম চৰকাৰ বা আমাৰ ব্ৰিটিছ চৰকাৰ অনুৰোধ কৰি আছোঁ যাতে আমাক এটা ৰাস্তা বা যিমান ভিলেজৰ পকেট ৰাস্তাবিলাক বা মেইন ৰাস্তাবিলাক, ইয়াৰ বিশেষকৈ আমাৰ টিপকাইৰ পৰা মতিঝৰা এটা ME স্কুল আছে, তাতে লৈকে যদি আমাৰ পকা ৰাস্তা দিয়ে তেতিয়াহ'লে বহুত সুবিধা হ'ব। তেনেহ'লে আমাৰ ৰাজ্যবিলাক বহুত খুচি হ'ব, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক অলপ শিক্ষিত কৰিব পাৰিব। কাৰণ ৰাস্তা পালে অলপ স্কুল যাবলৈও সুবিধা পাব, স্কুলো পঢ়িব, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক অলপ শিক্ষা পাব। সেইটো অনুৰোধ কৰি আছোঁ। আৰু যদি আমাক এই কথাখিনি কৈ যদি আমাক গভৰ্ণমেণ্ট বা আমাক চৰকাৰ, আসাম চৰকাৰ বা আমাৰ ব্ৰিটিছ চৰকাৰ যদি সহায় নিদিয়ে, তেতিয়াহ'লে আগন্তুক যিটো লোকসভা ইলেকশ্যন আছে, তেতিয়া আমি এটা ব্যৱস্থা আমাৰ ৰাজ্যৰ পৰা একটা ব্যৱস্থা কৰি কিবা এটা নো ভোট সলিউশ্যন কৰি আমি কৰি যাম। সেইটো আমি কৈ আছোঁ। যদি এবাৰ যদি আমি নাপাওঁ ৰাস্তা বা ব্ৰিজ যদি নাপাওঁ, তেতিয়াহ'লে আমি আগন্তুক আমাৰ লোকসভা ইলেকশ্যনৰ আগত যদি আমাৰ ৰাস্তাটো নাপাওঁ বা ব্ৰিজ যদি নাপাওঁ, তেতিয়াহ'লে আমি কিবা এটা সলিউশ্যন লৈ আমি আন্দোলন কৰি থাকিম। সেইটো কৈ মোৰ বক্তব্য ইয়াতে সামৰিলোঁ।